Sakori. Sir, Sakori to moi napawe. Jihetu apuni সমকামী নহয়। কিয়নো আপুনি গাভৰুৰ অন্তৰ্বাস খুলিহে প্ৰদান কৰে নিযুক্তি পত্ৰ আৰু টেবুলৰ তলেৰে দিবলৈও মাৰ কাণৰ হাতৰ বেছিও হিমানখিনি নহয় যিমানখিনিত আপুনি সন্তুষ্ট হয় অথচ বৰ জৰুৰী আছিল এটা চাকৰিৰ দেউতাৰ পেঞ্চনৰ টকাৰে আৰু নচলে ঘৰ সৰু থাকোতে তেৱেই শিকাইছিল পঢ়া শুনা কৰে যিয়ে ঘোঁৰা গাড়ীত উঠে সিয়ে বিশ্বাস কৰক ইণ্টাৰভিউ দিবলৈ চিটি বাছৰ ভাড়া খুজি আজি যেতিয়া মাৰ কাষত থিয় হওঁ নিজকে কুষ্ঠ লগা ভিক্ষাৰী যেন লাগে ছাৰ আচলতে কিমান প্ৰয়োজন চাকৰি এটাৰ থাকক দিয়ক সেইবোৰ বৰ পুৰণি কথা শিক্ষকৰ আছিলো প্ৰিয় ছাত্ৰ পঢ়াত চোকা বাবেই নেকি সুবুৰীয়াৰ আদৰ্শ এমএ পাছ কৰি ঘৰৰ পূজা নাই নাই তপ্ত চহৰত খোজকাঢ়ি কোল্ড ড্ৰিংকছ নাখাওঁ প্ৰেম কৰাৰ বিলাসিতা আমাৰনো কেনেকৈ থাকিব পাৰে ছাৰ হজম কৰিবলৈ শিকি গৈছো অবজ্ঞা অনাদৰ অফিচে অফিচে কিমান নবাবী মেজাজ হেতা হাঁহিৰে ঢাকি থওঁ ক্ষুধাৰ্ত ক্ষোভ বহুদিন হ'ল ছাৰ পৰিয়ালৰ সকলোৰে সৈতে একেলগে এসাঁজ নোখোৱাৰ নিশা চোৰৰ দৰে আহি খাই শুই থাকো সাজি থোৱা ভাত পেপাৰ কাটিং কৰিছো দৌৰিছো ধুইছো আৰু ইস্ত্ৰি কৰিছো একেটা চাৰ্ট আমাৰ বাবে প্ৰেছাৰ দিবলৈ কোনো নাই ছাৰ মা বেহেনৰ গালি দিবলৈ মন যায় ছাৰ আপোনাক সোলাৰ কলাৰত ধৰি ঠিকেছি দিবলৈ তথাপিতো হাতজোৰ কৰি সহানুভূতি বিচাৰো অনুনয়ৰ সুৰত সোধো কামটো হ'বগৈনে ছাৰ ফাৰ্ষ্ট ক্লাছ পাবৰ দিনা ভনীয়ে চুবুৰীয়াক খুৱাইছিল চাহ